নমস্কাৰ নতুনকৈ অসমত হ'ব লগা নিযুক্তিৰ সম্পৰ্কে শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু ডাঙৰীয়াই শেহতীয়াকৈ ঘোষণা কৰা এটা গুৰুত্বপূৰ্ণ কথা মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পায় যে শিক্ষা বিভাগত 22,921টা পদত নিযুক্তি দিয়াৰ কথা আছে আৰু সেইখিনি পদৰ বিজ্ঞাপন কেতিয়া ওলাব, নিযুক্তি কেতিয়া হ'ব, এই কথাখিনি বহুতেই জানিব বিচাৰি আছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ ঘোষণা কৰা তথ্যৰ ভিত্তিত এখন ইংৰাজী বাতৰি কাকতত প্ৰকাশ হোৱা এটা খবৰ মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। দ্য চেণ্টিনেল নামৰ নিউজ পেপাৰখনত 13 আগষ্টৰ দিনা প্ৰকাশ হোৱা এই খবৰ অনুসৰি শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইটো কথা স্পষ্ট কৰি দিছে যে শিক্ষা বিভাগত যি 22,921টা পদত নিযুক্তি হ'ব সেইখিনিৰ এডভাৰটাইজ অহা ছেপ্টেম্বৰ মাহত প্ৰকাশ হ'ব আৰু নিযুক্তি অক্টোবৰ মাহত হ'ব। এডভাৰটাইজ প্ৰকাশ হোৱাৰ পৰা নিযুক্তি প্ৰক্ৰিয়ালৈ প্ৰায় 45 দিন সময় লাগিব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে। যদি ছেপ্টেম্বৰৰ পহিলাতে এডভাৰটাইজ ওলায় তেতিয়াহ'লে 45 দিন বা 1.5 মাহৰ পাছত অৰ্থাৎ অক্টোবৰৰ মধ্যমতে এপইণ্টমেণ্ট দিব পৰা হ'ব। যদিহে ছেপ্টেম্বৰৰ পহিলাতে নোলায়ো তেতিয়াহ'লে ছেপ্টেম্বৰৰ মধ্যমমানত যদি বিজ্ঞাপনো ওলায় তথাপিও কিন্তু অক্টোবৰৰ শেষৰ ফালে এপইণ্টমেণ্ট হোৱাৰ সম্ভাৱনা আছে। আৰু এই যে 22,921টা পদত নিযুক্তি হ'ব তাৰে ইলেমেণ্টাৰী ছেকশ্যনত আছে 10,000 পোষ্ট। ইলেমেণ্টাৰী বুলি কওঁতে প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয় অৰ্থাৎ LP আৰু ME স্কুলত 10,000 পোষ্ট আছে। এই কথাখিনি নিশ্চয় আপোনালোকে গম পাইছে। আৰু হায়াৰ এডুকেশ্যন বা ছেকেণ্ডেৰী পৰ্যায়ত 12,921টা পদত হ'ব। সেইখিনি হৈছে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত নিযুক্তি। ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী টেট হৈ গৈছে, ৰিজাল্ট দি গৈছে, গতিকে তাৰ নিযুক্তি হ'ব আৰু লগতে হাইস্কুলৰ টেট উত্তীৰ্ণ যিসকল লোক আছে সেইসকলৰো নিযুক্তি লাভ কৰিব। গতিকে এইখিনি নিযুক্তি অক্টোবৰ মাহত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে। এই গোটেই বাতৰিটো প্ৰকাশ হোৱা যিটো কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত এই বাতৰিটো ওলাইছে আৰু এই 1 লাখ নিযুক্তিৰ ভিতৰতে এই যি 52,500 পদত নিযুক্তিৰ কথা আছে 3টা বিভাগত, তাৰে শিক্ষা বিভাগত 22,921টা পদত নিযুক্তি হ'ব বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ পুনৰবাৰ প্ৰকাশ কৰিছে। আৰু তেখেতে এইটো কথাও কৈছে যে ইতিমধ্যে টেট পাছ কৰি থোৱা যিসকলে টেট পাছ কৰি আছে সেইসকলৰ মাজৰ পৰাই শিক্ষা বিভাগৰ এই নিযুক্তি হ'ব। গতিকে নতুনকৈ যি টেট উত্তীৰ্ণ হোৱাৰ কথা, টেট পতাৰ কথা আছে 2021 চনত, সেইখিনি পাছ কৰা লোকসকল আচলতে এই 22,921টা পদৰ ভিতৰত নহ'ব। আগতে টেট পাছ কৰি থকাৰ মাজৰ পৰাই 22,921টা পদৰ নিযুক্তি হ'ব। আৰু এই বছৰতে 2021 চনতে যি আকৌ টেট পৰীক্ষা পতাৰ কথা আছে, বিশেষকৈ স্পেচিয়েল টেট, সেই টেট পৰীক্ষাত উত্তীৰ্ণসকলৰ মাজৰ পৰা পৰৱৰ্তী সময়ত আকৌ নিযুক্তি দিয়া হ'ব। কাৰণ 1 লাখ নিযুক্তি দিয়াৰ কথা চৰকাৰে ঘোষণা ইতিমধ্যে কৰিছে। সদ্যহতে 52,500 পদহে এই ছেপ্টেম্বৰত এডভাৰটাইজ ওলাব। নিশ্চয় এই কথাখিনিৰ যোগেদি আপোনালোকে এটা স্পষ্টভাৱে জানিব পাৰিলে মই কথাখিনি যিমান পাৰি সৰলীকৃতভাৱে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিদ্যালয় খোলাৰ সম্পৰ্কেও ঘোষণা কৰিছে। আপোনালোকে গম পায় যে ছেপ্টেম্বৰৰ পহিলাৰ পৰা বিদ্যালয় খোলাৰ সম্ভাৱনা আছে আৰু শিক্ষা বিভাগত যিখিনি নতুনত্ব অনাৰ কথা আছে তেনেকুৱা কথা কিছুমানে শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ বাতৰি পাবলৈ আপুনি যদিহে কুমাৰ বাসন্ত আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জৰুৰ ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ যথেষ্ট সুবিধাত আহিব। আৰু এই 52,500 যি এডভাৰটাইজ ওলাব শিক্ষা বিভাগত অহা ছেপ্টেম্বৰ মাহত দাৰৰ বাতৰি দ্বাৰাই আপোনালোকক দি থাকিম। সেই চাকৰিখিনি পাবৰ কাৰণে আপোনালোকে কি কৌশল অৱলম্বন কৰিব লাগিব সেইখিনিও মই জনাই থাকিম। কিন্তু নিয়মীয়াকৈ কুমাৰ বাসন্ত আছাম ইউটিউব চেনেলৰ ভিডিঅ' চাবলৈ আপুনি নেপাহৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।